নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা ভিডিঅ'ৰ সৈতে মই ইউটিউব চেনেল আসাম সলিউশ্যন চেনেলটোত আপোনালোকক সকলোকে বহুত স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ডিগ্ৰী ফাৰ্ষ্ট চেমৰ যিটো এডমিশ্যন অনলাইন প্ৰচেছ, সেই প্ৰচেছটো মই ষ্টেপ বাই ষ্টেপ আপোনালোকক শিকাই দিম। চাওক, অসম চৰকাৰে এইবুলি এটা নতুন পৰ্টেল অৰ্থাৎ সম্ৰাট নামৰ এটা পৰ্টেল লঞ্চ কৰিছে, যাৰ সহায়ত আপোনালোকে ডিগ্ৰী ফাৰ্ষ্ট চেমৰ যিটো এডমিশ্যন প্ৰচেছ সেইটো আপোনালোকে কৰিব লাগিব। চাওক এই পেজটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। তাত ক্লিক কৰি আপোনালোকে এই পেজটোত আহিব পাৰিব। ইয়াত আহি আপোনালোকে চাব পাৰে যে ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন আৰু লগইন অৰ্থাৎ ৰাইট সাইডত নিউ ৰেজিষ্ট্ৰেশ্যন আৰু লগইন দুটা অপশ্যন আছে। ইয়াতে সিম্পলি আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো ক্লিক কৰিব লাগিব। চাওক, ইয়াতে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনখিনি দিছে, ইয়াতে আপোনালোকে পঢ়ি চাব পাৰে। আৰু ৰাইট সাইডত আপোনালোকে চাব পাৰে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ইয়াতে সিম্পলি আপোনালোকে প্ৰথমত চাব পাৰে এপ্লিকেণ্ট ফুল নেম। চাওক, ইয়াতে এজ পাৰ ক্লাছ 10 অথবা 12ৰ মাৰ্কশ্বিট অৰ্থাৎ আপোনালোকে ক্লাছ 10 বা 12ৰ মাৰ্কশ্বিট যিটো নাম আছে সেই সেম নামটো ইয়াতে দিব লাগিব। চাওক, ইয়াতে দিয়া আছে এপ্লিকেশ্যন ডেট অফ বাৰ্থ। আপোনালোকে ডেট অফ বাৰ্থটো আপোনাৰ এডমিট বা মাৰ্কশ্বিটত থকা ক্লাছ 10 বা 12ৰ মাৰ্কশ্বিটত যিটো আছে সেইটো দিব লাগিব। এপ্লিকেশ্যন ইমেইল অৰ্থাৎ ইমেইল এটা দিব লাগিব যিটো। ইয়াতে ৰিএণ্টাৰ ইমেইলটো আপোনালোকে আকৌ এবাৰ এণ্টাৰ কৰিব লাগিব। যিটো ইমেইল ইয়াতে দিব এইটো আকৌ ইয়াতে এণ্টাৰ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে এটা 8 কেৰেক্টাৰৰ এটা পাছৱৰ্ড লগাই দিব। পাছপৰ্ট ইয়াতে পাছপৰ্টটো ৰিএণ্টাৰ কৰিব লাগিব। চাওক, ইয়াতে এটা মোবাইল নাম্বাৰ দিব লাগিব যিটো বৰ্তমান চলে, সেই মোবাইল নাম্বাৰটো আকৌ এবাৰ ৰিএণ্টাৰ কৰিব লাগিব। ইয়াৰ পিছত ইয়াতে কেপচাটো ফিল কৰি চিম্পলি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চাওক, এইটো ফৰ্মটো ফিল আপ কৰি নেক্সট পেজলৈ আপোনালোকক লৈ দেখাই আছোঁ। চাওক, এই পেজটো মই ফৰ্মটো ফিল আপ কৰি দিলোঁ। ফিল আপ কৰাৰ পিছত আপোনালোকে চিম্পলি ৰেজিষ্টাৰ বুলি অপশ্যনটোত ক্লিক কৰি দিব। আপোনালোকে যেতিয়াই ৰেজিষ্টাৰ বুলি অপশ্যনটো ক্লিক কৰি দিব, চাওক এনেকৈ এই কেপচাটো ফিল কৰি আপোনালোকে ছাবমিট OTPত ক্লিক কৰি দিব। চ' আপোনালোকে এইটো ক্লিক কৰিব এনেকুৱা এটা পেজ অপেন খাব। ইয়াতে চাব পাৰে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইটো ভেৰিফাই হৈ গৈছে। চাওক, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আছে। এইটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনালোকে এইটো ফটো মাৰি ৰাখিব পাৰে। এইটোৱে হয় আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এইটো আপোনালোকে স্ক্ৰীনশ্বট বা ফটো মাৰি ৰাখিব পাৰে। ইয়াৰ পিছত আপোনালোকে চিম্পলি ইয়াতে চাব পাৰে বিভিন্ন ইউনিভাৰ্চিটিৰ নামবিলাক দি আছে যিবিলাক পাৰ্টিচিপেট কৰিছে, অৰ্থাৎ যিবিলাক ইউনিভাৰ্চিটি এই পৰ্টেলত পাৰ্টিচিপেট কৰিছে সেইবিলাক ইউনিভাৰ্চিটিৰ নাম ইয়াতে দি আছে। ইয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে লগইন একটা বটন আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব কাৰণ আপোনালোক ৰেজিষ্টাৰ হৈ গৈছে। এতিয়া লগইন কৰিব লাগিব। চাওক, ইয়াতে ৰাইট সাইডত আপোনালোকে নিজৰ লগইন ইমেইল আৰু পাছপৰ্টৰ থ্ৰুদি আপোনালোকে মেইন পৰ্টেলত আহিব। চাওক, ইয়াতে আপোনালোকে চাব পাৰে কমপ্লিট ইয়ৰ প্ৰফাইল, ইয়াতে ক্লিক কৰিব। সেই কৰিব নালাগে, কমপ্লিট ইয়ৰ প্ৰফাইল যিটো বটন আছে এইটো ক্লিক কৰিব। আপোনালোকে যেতিয়া সেইটো বটন ক্লিক কৰিব এনেকুৱা এটা পেজ অপেন খাব। ইয়াতে আপোনালোকে ডিটেইলছখিনি পাৰ্চনেল ডিটেইলছখিনি ইয়াতে ফিল কৰিব লাগিব। চাওক, প্ৰথমতে ইয়াতে চাওক এপ্লিকেশ্যন জেণ্ডাৰ, আপোনালোকে জেণ্ডাৰটো ফিল আপ কৰি দিব, মেল অৰ ফিমেল। ইয়াতে চাওক আল্টাৰনেট ইমেইল যদি থাকে দিব পাৰে বা নাদিব একো নাই। ইয়াতে চাওক ব্লাড গ্ৰুপ যদি জানে দিব পাৰে, নহ'লে নদিলে হ'ব। ইয়াতে চাব পাৰে ডমিকেলৰ নেচাম আছে যদি আপোনালোকে অসমৰ বাসিন্দাৰ এটা চাৰ্টিফিকেট থাকে বা কিবা থাকে দিব পাৰে। চাওক, ইয়াতে ইণ্ডিয়াৰ যিটো চিটিজেন সেইটো য়েছ কৰি দিব। ৰিলিজন আপোনালোকে কোনটো ধৰ্মৰ পৰা বিলং কৰে সেইটো দিব পাৰিব। ইয়াতে চাওক ID প্ৰুফ যিকোনো এটা দিব পাৰে, পাছপৰ্টো হওক বা ইয়াতে চাওক ফাদাৰ নেম আপোনালোকে ফাদাৰ নেমটো দিব, বাকীবিলাক নাদিলে হ'ব। ইয়াতে চাওক ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ, আপোনাৰ যদি ঘৰত আৰু এটা বেলেগ নম্বৰ আছে সেইটো দিব পাৰে ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰত। ইয়াতে চাওক কম্বাইন ফেমিলি ইনকাম, আপোনালোকে যদি ফ্ৰী এডমিশ্যন পাব বিচাৰে তেন্তে <1 লাখটো দি দিব। আৰু যদি আপোনাৰ BPL বা হেৰি কাৰ্ড আছে আপোনালোকে <1 লাখটো দিব পাৰে। বাকী যদি চাওক ইয়াতে তলত চাব পাৰে ইয়াতে চাব পাৰে আপোনালোকে যদি PWD সেইবিলাকৰ পৰা কিবা কৰে বিলং নকৰে সেইবিলাক নট এপ্লিকেট, বাকীবিলাক সব নট এপ্লিকেবল দিব পাৰে। যদি আপোনালোকে এক্স ছাৰ্ভিচমেন যদি হৈ থাকে তাহলে দিব পাৰে ন, ইয়াতে বা ন ফিল আপ কৰি এই সকলোবোৰ ফিল আপ কৰি ইয়াতে চাব পাৰে এড্ৰেছখিনি দিব পাৰে। চ' বন্ধু বান্ধৱীসকল, ইয়াৰ পিছত আপোনালোকে বিভিন্ন ছাবজেক্টবিলাক কিবা কিবি চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকে নিজৰ যিবিলাক কৈ আছে সেইবিলাক ফিল আপ কৰি আপোনালোকে চিম্পলি ছাবমিট বাটন ক্লিক কৰি দিব আপোনালোকে। চ' এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন